একেবাৰে ভুল ভাবিছে ঢোল নহয়তো কোনোবা আহিব বাহিৰৰ পৰা অসমত ঢোল হিচাপে বজাব মন গ'লে বজাই থাকিব এখন ঢোল নেকি অসমৰ আদালতত অসমীয়া ৰাইজে বিচাৰ কৰিব ইয়াত কোন স্বদেশী ইয়াত কোন বিদেশী ইয়াত কোনোবা যদি চৰকাৰেও ষড়যন্ত্ৰ কৰি পেলাই এখন আমি কৈছোঁ এখন ইউ পি বা বিহাৰ নহয় এখন অসম হয় ইয়াত অসমীয়া ৰাইজৰ আদালত বহাই আদালতে বিচাৰ কৰিব ইয়াত কোন বিদেশী ইয়াৰ পৰা কোন বিদেশী যাব লাগিব গতিকে যি আপোনালোকে জোৰ জুলুম কৰি পেলাই অসমীয়া জাতিটো নিষেধ কৰিবলৈ বাংলাদেশী ইয়াত অসমত জাপি দিব বিচাৰিছে তিনিগৰাকী বাংলাদেশীৰ কাৰণে ইমান এখন ডাঙৰ নাটক কৰা কি প্ৰয়োজন আছিলে যদি আপোনালোকে তিনিজন নাগৰিকত্বই দিবলৈ আছিলে অসমত ভাৰতত তেনেহ'লে ইমান এখন ডাঙৰ কিয় কাৰণে নাটক কৰিছিলে এইখন আপোনালোকৰ নাটক আমি সম্পূৰ্ণৰূপে গম পাইছোঁ আপোনালোকৰ যি ২৬ৰ নিৰ্বাচনটো পাৰ কৰাৰ যি এখন নাটক চলিছে এই নাটক কেতিয়া আপোনালোকে সম্পূৰ্ণ কৰিব নিদিম এইটো কথা স্পষ্ট অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এইখন গুজৰাটত কিয় নকৰিলে নৰেন্দ্ৰ মোদীক আমি কৈছোঁ আপোনালোকে গুজৰাটত কিয় বিদেশী আপোনালোকে স্বদেশী স্থাপন নকৰিলেগৈ কিয় নকৰিলে অসমতে কেৱল পায় নেকি আজি গোটেই নৰ্থ ইষ্টৰ ভিতৰত অকল কেৱল মাত্ৰ অসমখনে আছে নেকি যাৰ মন যাব তেনেকৈ ঢোল হিচাপে বজাব যাৰ যি কৰিব চৰণীয়া পথাৰ হিচাপে ডাষ্টবিন হিচাপে অসমখনক কেৱল মাত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিব এইবিলাক কৰিব অসমত নহ'ব গতিকে কা যি জোৰ জুলুম কৰি অসমীয়াক নিষেধ কৰিবলৈ এই কাখন আমাৰ ইয়াত জাপি দিছে অসমীয়াক জাপি দিছে এই কা বাতিল হ'ব লাগিব অন্যথা অসমীয়া যুৱকে কিন্তু যিকোনো পৰিস্থিতিলৈ যাবলৈ বাধ্য হৈ আছে